নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম গৰ্ভ অৱস্থাত মহিলাসকলে নিজৰ লগতে আহিবলগীয়া সন্তানটোৰ কেনেদৰে যতন ল'ব লাগে। এই সময়ছোৱাত আপোনালোকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি খাব লাগে আৰু কি খাব নালাগে। এই সময়ছোৱাত আমি খোৱা খাদ্যবোৰ খুবেই স্বাস্থ্যকৰ হ'ব লাগে, কাৰণ এই সময়খিনিত আপোনাৰ পৰাই আপোনাৰ শিশুটিয়ে পুষ্টি লাভ কৰে। ভাল খাদ্য খোৱাৰ লগতে প্ৰচুৰ পৰিমাণে পানী খোৱাটো খুবেই দৰকাৰী। কিন্তু আমি পানী একেবাৰে খাব নালাগে। একেবাৰে পানী বহুতখিনি খালে আপোনাৰ ক্ষতিও হ'ব পাৰে। সেয়েহে দিনটোত আপোনালোকে কমকৈ 3 পৰা 4 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব লাগে। লগতে এই সময়খিনিত আপোনালোকে খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে শিশুটিৰ মানসিক আৰু শাৰীৰিক বিকাশ হয়। সেয়েহে আপোনালোকে আপোনালোকৰ খাদ্যত প্ৰচুৰ পৰিমাণে পুষ্টি পোৱাৰ লগতেও আপোনাৰ খাদ্যত প্ৰ'টিন, আপোনাৰ আইৰণ, ভিটামিন, মিনাৰেলছ গোটেইখিনি সঠিক মাত্ৰাত থাকিব লাগে। এই সময়খিনিত আমাক বহুত পৰিমাণে কেলৰিজৰ প্ৰয়োজন হয়। এতিয়া আমি জানো আহক, ৰাতিপুৱাৰ পৰা আপোনালোকে দিনটো কেনেকুৱা খাদ্যবোৰ খাব আৰু কেনেকৈ আৰম্ভ কৰিব। এইখিনি মোৰ নিজৰ অভিজ্ঞতা হয়। মই এনেকৈ খাইছিলোঁ, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে আপোনালোকেও এনেকৈ খাব পাৰে। আপোনালোকে যিমান পাৰে সিমান ৰাতিপুৱা সোনকালে উঠিব। সোনকালে উঠি আপোনালোকে অকণমান খোজকাঢ়ি আহি আপোনালোকে ব্ৰাছ কৰিব। ব্ৰাছ কৰি গৰম পানীৰে দিনটো আৰম্ভ কৰিব। তাৰপিছত আপোনালোকে আগদিনাখন ৰাতিয়ে তিয়াই থোৱা বাদাম 2টা, খেজুৰ 1টা, খিচমিচ 2টা আৰু কাজু 2টা খাব পাৰে। মই খাইছিলোঁ। এই সময়খিনিত বেছিকৈ শুই বহি থাকিব নালাগে। নিজে যিখিনি পাৰি সৰু সুৰা কাম কৰিব লাগে। সেয়েহে আপুনি নিজৰ ব্যক্তিগত যি পাৰে কাম অকণমান কৰি লৈ আকৌ আপুনি সময় অকণমান মিলাই লাইট বিস্কুট 2খনৰ লগত লাল চাহ বা গাখীৰ খাব পাৰে। তাৰপিছত আকৌ ৰাতিপুৱা 9টা, 9:30টাৰ ভিতৰত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব লাগে। ৰাতিপুৱাৰ আহাৰত আপোনালোকে পাৰিলে কণী খাব লাগে। কণীত বহুত প্ৰ'টিন পোৱা যায় আৰু শিশুটোৰ ডেভেলপমেণ্টৰ কাৰণে কণী বহুত উপকাৰী হয়। ৰাতিপুৱা খাদ্যত আপোনালোকে কণী খাব আৰু সেউজীয়া শাক পাচলি, চয়াবিন, দাইল, ৰাজমাহ এইবোৰ খোৱাটো খুবেই প্ৰয়োজন। তাৰ উপৰিও আপোনালোকে যিবোৰ খাদ্যৰ পৰা আপোনালোকৰ উপকাৰ হয় সেইবোৰ খাব পাৰে। কিছুমান থলুৱা খাদ্য খাব পাৰে আপোনালোকে, ধৰি লওক ক'লা কচু, আপোনালোকৰ কলডিল, তাৰ উপৰি ছজিনা, এনেকুৱা ধৰণৰ পাচলিও আপোনালোকে খাব পাৰে। লগতে গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন বস্তু খাব লাগে। গাখীৰ এই সময়ত খোৱাটো খুবেই দৰকাৰ আৰু দৈ খাব লাগে। আৰু গাখীৰৰ পৰা যিকোনো আৰু মিঠাই খাব লাগে বুলি কয়। মিঠাই খালে বোলে শিশুটিৰ ৱেইট গেইন হয়। তো মিঠাই খাব আপোনালোকে। সদায় পাৰিলে এটা খাব লাগে, সদায় নোৱাৰিলেও 2-3 দিনৰ মূৰে হ'লেও খাব। মিঠাইটো খোৱাও খুব প্ৰয়োজন বুলি কয়। আৰু ৰাতিপুৱা আহাৰ খোৱাৰ পিছত দুপৰীয়া আহাৰ খোৱালে আমি যিহেতু অকণমান সময় পাওঁ, সেই সময়খিনিত আমি পাৰিলে ফল মূল খাব লাগে। পাৰিলে মই খাইছিলোঁ আৰু ফল মূল খাব লাগে। ফল মূলত আপোনালোকে ডালিম আৰু কল, তাৰ উপৰিও বতৰৰ ফল, আমৰ বতৰত আম, মধুৰিআমৰ বতৰত মধুৰিআম, আপোনালোকে বতৰৰ ফল যি পায় খাবলৈ চেষ্টা কৰিব লাগে। তাৰ উপৰিও আপোনালোকে যি ফল খাই ভাল পায়, কিছুমানে আঙুৰ খাই ভাল পাব পাৰে, কিছুমানে আপেল খাই ভাল পাব পাৰে, যি ভাল পায় খাব পাৰে। ফল খোৱাটো খুবেই প্ৰয়োজন আৰু এদিনো মিছ কৰিব নালাগে। সদায় ফ্ৰুইটছ আৰু ড্ৰাই ফ্ৰুইটছ খাবই লাগে। ডালিমে আপোনালোকৰ শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি কৰে আৰু কল খালে শক্তি পায় বুলি কয়। এইটো আমি সকলোৱে জানো। সেয়েহে ডালিম, কল খাবই লাগে। এই সময়খিনিত আপোনাৰ লগতে আপোনাৰ শিশুটিৰো যতন লোৱাটো খুবেই দৰকাৰ, কাৰণ আপোনাৰ গৰ্ভৰ পৰাই শিশুটিয়ে খাদ্যৰ পুষ্টি পাই আহে। সেয়েহে এই সময়খিনিত যিকোনো খাদ্য খোৱাৰ আগতে আপোনাৰ লগতে আপোনাৰ শিশুটিৰ কথা চিন্তা কৰিব। আৰু
উপৰিও সময় মিলাই দিনটোত আপোনালোকে ডাব নাৰিকলৰ পানী, নেমুৰ চৰ্বত, গ্লুকন-ডি এইবিলাক খাই থাকিব লাগে। কাৰণ আমাৰ শৰীৰটো হাইড্ৰেটেড হৈ থকাটো খুবেই প্ৰয়োজন আৰু এইখিনি সময়ত আমাক খুব পানীৰ প্ৰয়োজন হয়। মানে শৰীৰটোক পানী আৰু পানীৰ লগতে আমাৰ তেজটো ঠিকে থাকিব লাগে, ব্লাডটো ঠিকে থাকিব লাগে, খুবেই প্ৰয়োজন হয়। সেয়েহে মানে আপোনালোকে পানী খোৱাৰ উপৰিও আপোনালোকৰ মানে যেতিয়া সময় মিলে আপোনালোকে দিনটোত ডাব নাৰিকলৰ পানী, নেমুৰ পানী এইবিলাক খাবলৈ চেষ্টা কৰিব লাগে। আহিলে দুপৰীয়াৰ আহাৰ। দুপৰীয়া আহাৰতো আপোনালোকৰ সেউজীয়া শাক পাচলি থাকিব লাগে। তাৰ উপৰিও আপোনালোকৰ দাইলটো মোৰ বোধেৰে মানে থাকিবই লাগে। দাইলটো মানে খোৱাটো খুব প্ৰয়োজন। আপোনালোকে মিক্স দাইল কৰি খাব পাৰে, মুগৰ দাইল, মচুৰ দাইলটো খাব। তাৰ উপৰিও মাছ মাংস খোৱাটো দৰকাৰ। মাংস সদায় খোৱাটো ইমান উপকাৰী নহয়, কিন্তু মাছ আপোনালোকে খাব পাৰে। মাছতো বহুত ভিটামিন থাকে। লগতে আপোনাৰ শিশুটি ফিজিকেলি মেণ্টেলি ডেভেলপ হ'বৰ কাৰণে omega-3 ফেটি এচিড থকা খাদ্য খোৱাটো খুবেই প্ৰয়োজন। আমি সকলোৱে জানো omega-3 ফেটি এচিডে আমাৰ ব্ৰেইন ডেভেলপমেণ্টত বহুত সহায় কৰে। আপোনাৰ শিশুটি আপোনাৰ গৰ্ভৰ পৰাই ডেভেলপ হয়, সেইকাৰণে আপুনি গৰ্ভ অৱস্থাৰ পৰাই আপোনাৰ শিশুটিৰ যতন ল'ব লাগে। সেয়েহে আপোনালোকে পাৰিলে omega-3 ফেটি এচিড থকা খাদ্য খোৱাও খুব প্ৰয়োজন। এতিয়া আকৌ আবেলি কি খাম? আবেলি সময়খিনিও আমাৰ কিবা নহয় কিবা এটা খাবলৈ মন নাযায়নে বাৰু? আপোনালোকে কি কৰিব পাৰে, আবেলি সময়ত খাবৰ কাৰণে বুট, মগু, আকৌ এই সৰু যে বাদাম, এইটো আমাৰ মুগফলি বুলি কয় নেকি, এই বাদাম এনেকৈ তিয়াই থৈ পেলাই খাব পাৰে। তাৰ উপৰিও আপোনালোকে অটছ বনাই খাব পাৰে। তাৰপিছত যদি অকণমান ভোক লাগে বা দৈ চিৰা তেনেকৈও খাব পাৰে। মানে আপুনি মানে ভোকটো লাগিব নালাগে আৰু আপোনাৰ কমকৈ হ'লেও মানে ঘনে ঘনে আমি কিবা নহয় কিবা এটা খাই থাকিবই লাগে। লগতে ৰাতিৰ আহাৰ আমি সোনকালে খাই সোনকালে শুই যাব লাগে। কাৰণ এই সময়খিনিত টোপনিটো খুবেই প্ৰয়োজন। টোপনিটো আধৰুৱা হ'ব নালাগে। আমি দিনত বেছিকৈ শুব নালাগে। কিছুমানে ৰেষ্টেই লৈ থাকে। বেছিকৈ ৰেষ্ট লৈ থকাটো মানে ইমান ভাল নহয় আৰু যদি ডক্টৰে কয় ৰেষ্ট কৰিব, তেতিয়াতো ৰেষ্ট কৰিবই লাগিব। কিন্তু এনেই আপোনালোকে দিনত 2 ঘণ্টা ৰেষ্ট ল'ব লাগে আৰু ৰাতি 8 ঘণ্টা শুব লাগে। আৰু আপোনালোকে ৰাতি শোৱাৰ আগত পাৰিলে গাখীৰ খাব। গাখীৰত কেশৰ দি কিনে খাব আৰু কুহুমীয়া পানীৰে ভৰি হাতবোৰ ভালকৈ ধুই অকণমান তেল মালিচ কৰি ল'ব। তেতিয়া আপোনালোকৰ টোপনিটো খুব ভাল হ'ব আৰু মই প্ৰায়ে কৰিছিলোঁ। সেয়েহে আপোনালোকৰ লগত মোৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিলোঁ। ভাল পালে আপোনালোকেও কৰিব। এতিয়া মই আকৌ আপোনালোকক কওঁ, আপোনালোকে এই সময়খিনিত কি কি বস্তু এভইড কৰি চলিব। এই সময়খিনিত আপোনালোকে ফাষ্ট ফুড একেবাৰে নাখাব। তাৰ উপৰিও অধিক মাত্ৰাত তেল নাখাব। অমিতা খাব নালাগে বুলি মোক কৈছিলে, মই খোৱা নাছিলোঁ। আনাৰস খোৱা নাছিলোঁ আৰু খোৱা নাছিলোঁ মানে যিবোৰ মানে জাংক ফুড, চিপছ, পোলাও এইবিলাক যে পেকেট গ্ৰেভি এইবিলাকো খোৱা নাছিলোঁ। খাব নালাগে বুলি মোক ডক্টৰে কৈছিলে। পাৰিলে আপোনালোকেও এভইড কৰি চলিব। সুস্থ থাকক সকলো। আচলতে এই সময়খিনি আমাৰ বাবে খুবেই মূল্যৱান আৰু সুন্দৰ সময়। এই সময়খিনি আমি উপভোগহে কৰিব লাগে। সেয়ে আপোনালোকে গান শুনিব পাৰে। সদায় মানে ফ্ৰী মাইণ্ডেড হৈ থাকিব লাগে। মনত কোনো ধৰণৰ মানে বেয়া ভাৱ ৰাখিব নালাগে। এই বেয়া ভাৱে আপোনাৰ শিশুটিক প্ৰভাৱ পেলায়। সেয়ে সদায় হাঁহি ফূৰ্তি কৰি থাকক, হাঁহি থাকক, এনজয় কৰক, গান শুনক, ভগৱানৰ প্ৰাৰ্থনা শুনক, কথা শুনক, ধুনীয়া ধুনীয়া কিতাপবোৰ পঢ়ক। ভাগৱত গীতা পঢ়িব পাৰে, আপোনালোকে কবিতা পঢ়িব পাৰে, কবিতা লিখিব পাৰে, গল্প লিখিব পাৰে, ধুনীয়া ধুনীয়া কিতাপবোৰ পঢ়িব পাৰে। এনেকৈ আপোনালোকে সময়বোৰ পাৰ কৰক। চাব এই 9 মাহ কেনেকৈ পাৰ হৈ গ'ল আপোনালোকে গমেই নাপাব। আজিৰ যদি ভিডিঅ'টো মোৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই মোৰ লগত কৰা সম্পূৰ্ণ ব্যক্তিগত কথা। সেয়েহে আপোনালোকেও যদি বিচাৰে এনেকুৱাকৈ আপোনালোকৰ ৰুটিনখন মেইনটেইন কৰি ল'ব পাৰে। আৰু আপোনালোকে এই সময়ত বস্তুবোৰ সদায় টাইম টেবুলকৈ খাবলৈ চেষ্টা কৰিব। চাব তেতিয়া আপোনালোকৰ দিনটো একো খেলিমেলি নালাগে। সময় যদি সদায় সময়ত খায় তেতিয়াহ'লে পিছদিনাখন আপোনালোকৰ সেই বস্তুটো সময়ত খাবলৈ মনত পৰি যাব, আপুনি পাহৰি নাযায়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।